লিডাৰকহে থাৰ্ড গ্ৰেড ফাৰ্ষ্ট গ্ৰেড যদি আমি প্ৰাইম মিনিষ্টাৰ বুলি ধৰোঁ, তাৰপিছত হোম মিনিষ্টাৰক যদি ছেকেণ্ড গ্ৰেডৰ লিডাৰ বুলি ধৰোঁ, থাৰ্ড গ্ৰেডৰ লিডাৰকহে আমাৰ বানপানী চাবৰ কাৰণে তাকো 19 দিনৰ পাছত পঠিয়াইছে। 19 দিনৰ পাছত থাৰ্ড গ্ৰেডৰ লিডাৰ এজন পঠিয়াইছে বানপানী চাবৰ কাৰণে। বহুত ভাল খবৰ যে BTC প্ৰধান সাগ্ৰামা মহিলাৰীয়ে আমাৰ ইয়ালৈ আহি আমাৰ বানপীড়িত অঞ্চল প্ৰদৰ্শন কৰিলে। তেখেতে বানপীড়িত ৰাইজৰ কাৰণে 10,000খন আঁঠুৱা, 10,000খন বিচনা চাদৰ, 10,000টা বটল ফেনাইল আৰু ব্লিচিং পাউডাৰৰ পেকেট আনিছে। তেখেতক ধন্যবাদ। আৰু লগতে তেখেতে প্ৰতিশ্ৰুতি দিছে যে আমাৰ শিৱসাগৰৰ 2খন বা 3খন গাঁও তেখেতে এডপ্ট কৰি ল'ব, ভাগি যোৱা গাঁও তেখেতে পুনৰ নিৰ্মাণ কৰি দিব, ৰিহেবিলিটেট কৰি দিব। গতিকে এই কাৰণে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু যি সময়ত সাগ্ৰামা মহিলাৰী তেওঁৰ নিজৰ BTC এলেকাৰ পৰা আঁতৰি আহি অসমৰ উজনি অসমত আহি তেখেতে আপোনাৰ মানুহক সহায় কৰিবলৈ আহিছে, সেই সময়ত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী এতিয়ালৈকে অহা নাই। প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে 10 দিন ইলেকশ্যনৰ সময়ত অসমত থাকে, 10 দিন পঠিয়াইছে এতিয়া স্বাস্থ্যমন্ত্ৰী। তাৰমানে স্বাস্থ্যমন্ত্ৰীক পঠিয়াই তেওঁলোকে, আমাৰ ইয়াত স্বাস্থ্য বিভাগ আছে, অৰ্থাৎ তেওঁলোকে থাৰ্ড গ্ৰেডৰ লিডাৰকহে থাৰ্ড গ্ৰেড ফাৰ্ষ্ট গ্ৰেড যদি আমি প্ৰাইম মিনিষ্টাৰ বুলি ধৰোঁ, তাৰপিছত হোম মিনিষ্টাৰক যদি ছেকেণ্ড গ্ৰেডৰ লিডাৰ বুলি ধৰোঁ, থাৰ্ড গ্ৰেডৰ লিডাৰকহে আমাৰ বানপানী চাবৰ কাৰণে তাকো 19 দিনৰ পাছত পঠিয়াইছে। 19 দিনৰ পাছত থাৰ্ড গ্ৰেডৰ লিডাৰ এজন পঠিয়াইছে বানপানী চাবৰ কাৰণে, যিজন মানুহে একো ক'ব পৰা নাই কি কৰিব কি নকৰিব। এইটো বৰ দুৰ্ভাগ্যজনক ঘটনা। কেন্দ্ৰীয় চৰকাৰে অসমক যিধৰণে চাইছে, অসমৰ আটাইতকৈ বিপদৰ সময়, 2টা চেঞ্চুৰী 2টা শতিকাৰ আটাইতকৈ ভয়াৱহ মহাপ্ৰলয়ৰ সময়ত প্ৰধানমন্ত্ৰী আমাৰ ওচৰলৈ নাহিলে। ইলেকশ্যনৰ সময়ত একেলগতে 7 দিন আছিলে, গৃহমন্ত্ৰী 10 দিন আছিলে। তেওঁলোকে গামোচা লৈ সদায় অসমীয়াক ভাল পাওঁ বুলি কয়, কিন্তু দুৰ্ভাগ্যৰ কথা যে অসমীয়া জাতিৰ আটাইতকৈ বিপদৰ সময়ত এতিয়ালৈকে প্ৰধানমন্ত্ৰীও নাহিল, প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীও নাহিল। আমাক দিব লাগিছিলে 30,000 কোটি টকা এই বিপদৰ কাৰণে, দিলে 379 কোটি টকা, দিলে 379 কোটি টকা, লাগিছিল 30,000 কোটি টকা। গতিকে এইটো কিমান ডাঙৰ এটা প্ৰশাসন, কিমান ডাঙৰ এটা শোষণ, কিমান ডাঙৰ এটা বৈষম্য, এই কথাটোৱে এইটো প্ৰতিপন্ন কৰিলে। আৰু তেনেকুৱা সময়ত আমাৰ অসমৰ এজন জনজাতীয় নেতা, BTC চিফ, আৰু বিপদৰ সময়ত মানুহক সদায় সহায় কৰা বুলি, মহানুভৱতা প্ৰকাশ কৰা বুলি সদায় নাম থকা আমাৰ সাগ্ৰামা মহিলাৰীয়ে আমাৰ ইয়াত আহি ৰিলিফ দিয়া আৰু তাৰপিছত ৰিহেবিলিটেশ্যন কৰিবৰ কাৰণে ঘোষণা কৰা, এই 2টা কথাৰ কাৰণে মই তেখেতক ধন্যবাদ জনাইছোঁ।